MS মিক্স ব্লগলৈ সকলোকে স্বাগতম জনাইছো। এই মুহূৰ্তত দিবলৈ ওলাইছো এক ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ। পৰীক্ষা চলি থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়। এই ঘটনা সংঘটিত হৈছে গড়াইমাৰী মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। পৰীক্ষা চলি থকা অৱস্থাতেই ছাত্ৰ ছাত্ৰীৰ আন্দোলন। কিয়নো পৰীক্ষা হলত ছাত্ৰ ছাত্ৰীয়ে লিখি থকা অৱস্থাতেই শিক্ষকে মাৰিছিল পেপাৰৰ ওপৰত ডাব্লিউ। সকলে আন্দোলন কৰা অৱস্থাতেই ছাত্ৰ ছাত্ৰীৰ ওপৰত কৰিলে লাঠিচালনা আৰক্ষী বাহিনীয়ে। এই মুহূৰ্তত দিবলৈ ওলাইছে গুৰুত্বপূৰ্ণ খবৰ। এই ঘটনা সংঘটিত হৈছে গড়াইমাৰী মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ব্ৰহ্মপুত্ৰ বেলি একাডেমী ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ চলালে মাজৰটোপৰ শিক্ষকসকলে। এই মুহূৰ্তত দিবলৈ ওলাইছে এক গুৰুত্বপূৰ্ণ খবৰ।